Hello everyone, আজি ঠাণ্ডা বতৰ বুলি আমি টাউনলৈ ওলাই আহিছিলোঁ ঘুগুনি আৰু পকৰি খাওঁগৈ বুলি কিন্তু আহি পাই একদম ধাৰাসাৰ বৰষুণ এতিয়া গাড়ীতে বহি আছোঁ বৰষুণে আৰাই ৰৈ আছোঁ কেতিয়াকে আৰু এয়া আমি টাউন পায়ো মানে গাড়ীতে ঘূৰি ফুৰিছোঁ বৰষুণৰ পৰা মানে নামিবলৈ একদম চান্সেই নাই আৰু এইটো সময়ত টাউনখনত ইমান বেছি ভিৰ লাগি যায় গাড়ীবোৰ বহুত আহি যায় JCB ডাম্পাৰ বহুত গাড়ী গোট খাই যায় সেইবাবে মানে গাড়ীখন ৰাখিবলৈকে বহুত দিগদাৰ হয় ইফাল সিফাল চাই যেনে তেনে গাড়ীখন থৈ আহি অকণমান আঁতৰত থ'বলগীয়া হ'ল বাবে আমি খোজকাঢ়ি আহি এয়া পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন তাৰ পৰা পাই লৈ আজি পিছে বেছি মানুহ নাছিলে সেইবাবে বাৰু ভালেই হ'ল আৰু মানে পটাপট খোৱাতহে লাগিছে বাৰু কিজানি আকৌ বৰষুণ আহি গ'লে আমাৰ খোৱাই নহ'ব সেইবাবে ইমান ভাবি চিন্তি গৈছোঁ আকৌ খামকৈ ঘৰৰ পৰা খাবলৈ নাপালে আৰু কেনেকুৱা লাগিব আৰু আগতে যেতিয়া বিয়া হোৱা নাছিলোঁ আমাৰ ঘৰৰ ওচৰতে যিহেতু টাউনখন যেতিয়া মন যায় তেতিয়া মানে এনেকৈ ওলাই আহোঁ আৰু ঘুগুনি পকৰি কিবাকিবি খাবলৈ আৰু এতিয়াও পিছে মাজে সময়ে নি থাকে দেই দুদিনমানৰ আঁতৰি সেইবাবে বাৰু ভাল লাগে মনটো আৰু সদায়নো কিমান এনেকৈ ঘৰতে সোমাই থাকিব কেতিয়াবা মন যায় দিয়কচোন এনেকৈ ওলাই গৈ খাবলৈ হয়নে বাৰু আপোনালোকে বাৰু এনেকৈ ওলাই আহেনে বাৰু আৰু ইয়াক খাবলৈ লাগিছোঁ পূৰা ভেজ চপ তাৰ পৰা খালোঁ চিকেন পকৰা ঘুগুনি আৰু সিহঁতি খালে পকৰি আলু চপ ডিম চপ তেনেকৈ কৰি আৰু আজি আমাৰ বেটাই বেগ আনিলা নি স্কুল যাবা নি চাওঁ বেগটো চাওঁ দিলে দিদি সেইটো লিখিব লাগিব